নমস্কাৰ প্ৰিয় দৰ্শক, আজি গোলাঘাটৰ কেইবাগৰাকী শুভাকাংক্ষীক লগ পাইছোঁ। আমি আৰু 3গৰাকী শুভাকাংক্ষীক আমি iUKDত লগ পাইছোঁ। আহকচোন তেখেতসকলৰ সৈতে চিনাকি হওঁ। ডাঙৰীয়ানী নমস্কাৰ, আপোনাকো লগ পালোঁ। আজি গোলাঘাটৰ আমি কেইবাগৰাকী শুভাকাংক্ষীক লগ পাইছোঁ। হয়, গতিকে iUKDত এইবাৰে প্ৰথম নে আপোনালোকৰ? এইবাৰে প্ৰথম। প্ৰথমে আপোনাৰ শুভ নামটো জানি লওঁ। মোৰ ৰাজশ্ৰী শইকীয়া। হয়, গতিকে গমেই পালোঁ আপোনালোকে গোলাঘাটৰ পৰা আহিছে। আৰু গোলাঘাটৰ পৰিৱেশ আৰু গুৱাহাটীৰ সোণাপুৰৰ পৰিৱেশ কিবা পাৰ্থক্য পাইছে নেকি? অলপ পাৰ্থক্যটো থাকিবই আৰু যিমানেই নহওক গুৱাহাটী চহৰ হয়। আৰু সোণাপুৰত এতিয়া আমাৰ হিয়াৰ আমঠু জুবিন দা আমাৰ ওচৰতে আছে নহয় জানো? জুবিন দা তেখেত আচলতে আমাৰ অন্তৰে আছে নহয় জানো? গতিকে সোণাপুৰৰ মানে নাজিৰা ঘাটৰ নাতি দূৰতে তেখেতৰ নহয় জানো তেখেতৰ সমাধি ক্ষেত্ৰ। আৰু দ্বিতীয়তে হ'ল কি আমাৰ ছায়েন্স চিটিও আহি গ'ল আমাৰ নহয় জানো সোণাপুৰত। গতিকে মই দুটামান কৈ দিলোঁ আৰু বেছিকৈ তেনেকুৱা যি নহওক। আপোনালোকে কাৰ চিকিৎসাৰ বাবে আহিছে? দেউতাৰ চিকিৎসাৰ বাবে আহিছে। হয়, তেখেতৰ সৈতে চিনাকি হ'ম বাৰু। কোনগৰাকী চিকিৎসকৰ পৰামৰ্শ লৈছে? ডাক্তৰ অৰূপ কুমাৰ নাথ ছাৰ। হয়, গতিকে আপোনাৰ সেয়া দেউতা নহয় জানো? হয়, গতিকে মই আন এগৰাকী শুভাকাংক্ষীৰ ওচৰলৈ গৈছোঁ, অৰ্থাৎ তেখেতৰে জীয়ৰী। হয়, আপোনাৰ শুভ নামটো জনাব। দিব্যশ্ৰী বৰদল। হয়, গতিকে iUKDত কেনেকুৱা লাগিছে? পৰিৱেশটো কেনেকুৱা পাইছে iUKD? আৰু চিকিৎসক স্বাস্থ্যকৰ্মীসকলৰ সহযোগিতা কেনেকুৱা? বহুত ভাল, ফাষ্ট ছাৰ্ভিচ। আৰু মানে এনেকুৱা আগতে পোৱা নাই কোনো মেডিকেলত। বহুত ভাল লাগিছে আহি পেলাই। হয়, আৰু ডাক্তৰ অৰূপ কুমাৰ নাথ ছাৰৰ সহযোগিতা কেনেকুৱা? খুব ভাল লাগিলে আৰু খুব ফ্ৰেণ্ডলি হয়। তেওঁ কথাখিনি বহুত ধুনীয়াকৈ বুজাই দিছে আৰু ধুনীয়াকৈ কৈছে যে কি কৰিলে কেনেকৈ আমি উদ্ধাৰ হ'ব পাৰিম যিখিনি সমস্যা হৈ আছে। গতিকে ভাল লাগিছে আহিয়া। হয়, ডাঙৰীয়ানী খুব ভাল লাগিছে আপোনাৰ কথাখিনি। আচলতে হয় যে এগৰাকী চিকিৎসকে যেতিয়া খুব সুন্দৰকৈ সহযোগিতা আগবঢ়ায়, অকণমান যদি টাইম দিয়ে আৰু ৰোগীৰ যদি মনটোক বুজিবলৈ চেষ্টা কৰে বা তেওঁৰ সমস্যাখিনি খুব ভালদৰে মানে বুজিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে আধা বেমাৰ ভালেই হৈ যায় বুলি ক'ব পাৰি নহয় জানো? কাৰণ যেতিয়া ৰোগীগৰাকী চিকিৎসকে কয় যেতিয়া আপোনাৰ বেমাৰটো ভাল হৈ যাব নহয় জানো, এই কথাখিনি কিন্তু খুব গুৰুত্বপূৰ্ণ। কি ক'ব আপুনি? ইয়াত এটা বহুত ধুনীয়া পজিটিভ ভাইব পাইছোঁ। ফাৰ্ষ্ট কথা পজিটিভ ভাইব মানে এনেকুৱা লগা নাই যে ধৰক যিটো হৈ আছে ধৰক আমাৰ বেমাৰ বা যিটো হৈ আছে সেইখিনি আগতে য'ত দেখাইছোঁ এনেকুৱা লাগে যে ডিপ্ৰেশ্যনত গুচি যোৱা নিচিনা লাগে। কিন্তু এতিয়া মানে মই এনেকুৱা এটা পজিটিভ ভাইব পাইছোঁ যে ভাল হ'ব, সুস্থ হ'ব সোনকালে। তেনেকুৱা এটা ভাইব ইয়াত পাইছোঁ আহি পেলাই ছাৰৰ লগত কথা পাতি বিশেষকৈ। আৰু বাকী যিকেইজনৰ লগত কথা পাতিছোঁ তেখেতসকলো একেই, খুব ভাল লাগিলে আহি ইয়াত। আৰু হাইজেনিক পৰিৱেশটো বিশেষকৈ চাফ চিকুণ লগা নাই যে আমি ইয়াত এখন হস্পিটেলত আহিছোঁ, তেনেকুৱা একদমেই ফিল হোৱা নাই। ধন্যবাদ ডাঙৰীয়ানী, আপোনাৰ কথাখিনি আমাক যথেষ্ট উৎসাহৰ প্ৰেৰণা যোগাইছে। আমি আপোনাৰ কথাখিনিৰ এই যিখিনি সত্য এই সত্যখিনি সদায় আগুৱাই নিবলৈ চেষ্টা কৰিম। হয়, আমি আপোনাৰ দেউতাৰ সৈতেও এবাৰ চিনাকি হৈ লওঁ। গতিকে দেউতা নমস্কাৰ, আপোনাকো আমি iUKDত লগ পালোঁ আৰু আপোনাৰ দুয়োগৰাকী জীয়ৰীৰ পৰা তেওঁলোকৰ পৰা গম পাইছোঁৱে। গতিকে আমি আপোনাকো লগ পালোঁ, খুবেই ভাল লাগিলে। আৰু আমি আপোনাক শুভাশীষ যাচিছোঁ যে আপুনি সোনকালে যাতে সুস্থ হৈ উঠে তাকে কামনা কৰিছোঁ। আৰু আপোনাৰ শুভ নামটো জানিলেও আমাৰ দৰ্শকেও গম পাব। পুলিন বৰদলৈ। হয়, গতিকে এয়া আমাৰ লগত উপস্থিত আছে শ্ৰদ্ধাৰ শ্ৰীযুত পুলিন বৰদলৈ ডাঙৰীয়া। গতিকে সঁচাকৈ আপোনালোকৰ পৰিয়ালটোক লগ পাই খুবেই ভাল লাগিলে। আৰু গোলাঘাট আমাৰ কাৰণে খুব প্ৰিয় ঠাই। গোলাঘাট বুলি ক'লে আমাৰ খুব ভাল লাগে। গতিকে আপোনালোকে সুদূৰ গোলাঘাটৰ পৰা আহিছে। গতিকে আমি কিডনী হস্পিটেল iUKDৰ তৰফৰ পৰা আমি শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু বিহু আমাৰ সমাগত, গতিকে আগতীয়াকৈ আপোনালোকক বিহুৰ শুভেচ্ছা, শুভকামনা আৰু প্ৰণাম জনালোঁ। হয়, ধন্যবাদ। হয়, ধন্যবাদ।